खुलुमबाय आंनि मुङा बिथुमनि ब्रह्म आं UPSC नि थाखाय सेलेक्शन जादों ओमफ्राय जोंहा बिटिआर सरकारखौहाय सार प्रमद बर'खौ रोजा रोजा आंनिफ्राय साबायखर बावहरनाय थाबाय जे जोंनि थाखाय एडुकेशन डिपार्टमेन्टआव माने छात्रफोरनि थाखायहाय जोंनो इसां मोजां अपरचुनिटि होदों मानो होनब्ला जों गामि बहुत माने अन्दरनिफ्राय फैनाय जोंहा बिदि माने अपरचुनिटि मोना जोङो जे कोचिं लानो हानाय माने जोंहा खेमता गैया आरो बेखौ माने अपरचुनिटि होनायनि थाखाय आरोबा माने गोसोनिफ्राय सारनियाव आं थेंक इउ जासिबाय आरो दायो सेलेक्शन जानानैहाय सारा जे जोंखौ बे अपरचुनिटिखौ होदों जों माने गोसो होसारनानै जों फरायनानै माने जाहाथे फिउचाराव जों साक्सेसफुल सिभिल सार्भेन्ट जानो हायो आरो जों समाजनि थाखाय जोंनि थाखायबो जोङो मोजाङै खामानि मावनो हायो होननानै आङो गोसो सिंनिफ्राय माने बेबायदि आखा लानानै आङो बे कोचिंआवहाय थांनो लादों थेंक इउ नमस्कार मैं एजन BTR सुपर 50 स्टूडेंट सिलेक्टेड स्टूडेंट मैं BTR सरकारक एटू सुपर 50 ओरिएंटेशन प्रोग्राমৰ কাৰণে ধন্যবাদ জনাইছোঁ আৰু সেইটো যিমতে আমাৰ BTR অঞ্চলৰ ষ্টুডেণ্টকেইটাক চান্স দিছে সেইটো কাৰণেও বহুত বহুত ধন্যবাদ জনাব খুজিছোঁ সেইটো চান্স পাই মানে আমাৰ BTR অঞ্চলৰ যিমানখিনি ষ্টুডেণ্টবোৰ হয় ইহঁতে মানে নিজৰ নিজৰ টেলেণ্টটো দেখাবলৈ চান্স পাব বিনা পইচা মানে ফ্ৰী কোচিঙত জইন কৰি আৰু এনেকাই যদি চলি থাকে আমাৰ BTRটো আগত যাই বহুত ডেভেলপ হ'ব BTR গভৰ্ণমেণ্টক বহুত বেছি থেংক ইউ বুলি মানে ক'ব খোজোঁ মোক এটা এনেকুৱা অপৰচুনিটি দিয়াৰ বাবে কাৰণ মোৰ এটা বহুত আগৰ পৰা এটা ইচ্ছা আছিল এটা সৰু ইচ্ছা যে মই এনেকৈ কেতিয়াবা চিভিল ছাৰ্ভিচত যাম কিন্তু ভাবিছিলোঁ যে এটা গাইডেন্স এটা মানে প্ৰপাৰ গাইডেন্স পালে মই আগুৱাই যাব পাৰিম মোৰ এটা মানে বিশ্বাস আছিল গতিকে BTR গভৰ্ণমেণ্টৰ যি ইনিচিয়েটিভ সেইটোৱে মোক বহুত মানে সুখী কৰিছে মই মানে এতিয়া মই আগলৈ গৈ মই যিখিনি পাৰোঁ মোৰ ফালৰ পৰা মই নিশ্চয় চেষ্টা কৰিম আৰু লগতে BTR আমাৰ চৰকাৰৰ মানে যিখিনি আমাৰ কাৰণে কৰিছে তাৰ কাৰণে মই যিখিনি পাৰোঁ মোৰ ফালৰ পৰা একদম দিবলৈ চেষ্টা কৰিম তাৰে যিখিনি পাৰে কৰি আছে আৰু পিছৰখিনি সময় আমি ভাবোঁ যে যিখিনি মানে ইকনমিকেলি উইকাৰ ছেকশ্যন আছে যিসকলে এতিয়ালৈকে মানে নিজৰ আৰ্থিক দুৰৱস্থাৰ কাৰণে আগুৱাই যাব পৰা নাই তাৰ কাৰণে আমি ভাবোঁ যে আমি একেলগে ওলাই আহি আমি সকলোকে আগুৱাই নিবলৈ চেষ্টা কৰিম ছাৰে যিখিনি কৰিছে আৰু বেছি যাতে এটা বহল পৰিসৰত হয় এইকাৰণে বহুত টেলেণ্টেড ষ্টুডেণ্ট আছে BTCত মই ভাবোঁ যে বহুত ওলাব এনেকৈ আমি যদি চাবলৈ যাওঁ গতিকে এনেকুৱা সকলোৱে এটা অপৰচুনিটি পোৱা উচিত কাৰণ তেতিয়াহ'লে আমাৰ মানে গোটেই অসমখন বা গোটেই ভাৰতখন এটা মানে ৱৰ্ল্ডৰ ভিতৰত আগুৱাই যাব পাৰিব বুলি মই ভাবোঁ প্ৰথমেতো মই ক'ব খুজিম কাৰণ আমাৰ গাঁও অঞ্চলৰ পৰা মানুহে ইমান কোচিং এফৰ্ড কৰিব নোৱাৰে তো চৰকাৰে যিটো প্ৰমোদ বড়ো ছাৰে যিটো পদক্ষেপ লৈছে সেইটো সঁচাকৈ অনুপ্ৰেৰণা আমাক যোগাইছে আৰু আমি আগবাঢ়ি যাব পাৰিম বুলি সেইটো আমি বিশ্বাস এতিয়া কৰিবলৈ সক্ষম হৈছোঁ আৰু চৰকাৰক পোনপ্ৰথমে ধন্যবাদ যাচিব বিচাৰিছোঁ যে এনে এটি সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে আৰু BTR চৰকাৰৰ যিটো এই পদক্ষেপ 50 ষ্টুডেণ্টক যিটো কোচিং দিয়াৰ পদক্ষেপ তেওঁৰ এই কাৰ্যটোত আমি যাতে সফল হ'ব পাৰিম তাৰ কাৰণে আমি নিজৰ 100% চেষ্টা কৰিম